নমস্কাৰ মোৰ ইউটিউব বন্ধু বান্ধৱীসকল। আজি এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ, মানে হাজোন কাচোনৰ। মই আগতে কেতিয়াও বনোৱা নাছিলোঁ, আজি বনাই দিলোঁ। আজি মই পিন্ধিছোঁ আমাৰ খুৰীয়ে হাতেৰে বোৱা মিচি মেখেলা চাদৰ আৰু অলপ মেকআপো কৰি লৈছোঁ। মেকআপ মানে মই বহুত বেছি এগালমান লগাওঁ দেই। মই অকল লগাওঁ বেবী ক্ৰীম, বেবী পাউডাৰ আৰু অলপ আইলিনাৰ আৰু অলপ লিপষ্টিক। কাপোৰৰ লগত মিলাই লৈছোঁ এটা ৰঙা ফুট। এইটোৱে মোৰ মুখৰ মেকআপ। বহুতে কয় তুমি বহুত বেছি মেকআপ কৰি ভিডিঅ' বনোৱা কিবা কিবি। এতিয়া দেখিলে কি লগাওঁ। কাপোৰযোৰ লগত মিলাই পিন্ধিছোঁ গহনা আৰু ফুলি আৰু হাতত এডাল ব্ৰেচলেট পিন্ধিছোঁ। এনেদৰে সাজি কাচি মই ক'তো যাবলৈ ওলোৱা নাই আকৌ দেই। ৰীল কেইটামান বনাবৰ বাবেহে পিন্ধিছোঁ। এয়া আমি ভিডিঅ' বনাবৰ বাবে পালোহি পথাৰত। মোৰ লগত আহিছে মা আৰু ভণ্টি এজনী। তাত ভিডিঅ' কেইটামান বনাই আমি আকৌ আহিলোঁ চাহ বাগানত। ইয়াতে ভিডিঅ' বনাই থাকোঁতে দেখিলোঁ পাত নথকা গছ এজোপাত চৰাই কেইটামান বহি আছে। দেখি মনটো ভাল লাগি গ'ল। কোনে চৰাই ভাল পোৱা কমেণ্ট এটা কৰি দিবা দেই। ভিডিঅ' বনাই আমি ঘৰলৈ যাওঁতে পালোঁ বোকা। দেখিছেনে ভিডিঅ' বনাবৰ বাবে বোকা গছকি আহিছোঁ। বাৰু আজিলৈ ইমানেই, বাই।